তিনিচুকীয়া ধেমাজি ডিষ্ট্ৰিক্ট মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ মই এজন সভাপতি হৈ ওলাই আহিব লগা হৈছে ৰাতিত। হয়, অলপ আগত আমাৰ মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ গাড়ী চালক মেম্বাৰ্ছ কেইটাই মোক ফোন ইনফৰমেশ্যন দিছিলে যে আমাৰ গাড়ী চালকক কিছুমান দৰমহা বিষয় আলোচনা কৰোঁতে গাড়ীৰ বিষয় হয়, সেই ক্ষেত্ৰত মাৰপিট কৰাটো আমি গম পাইছিলোঁ। গতিকে সেইকাৰণে আমি ধেমাজি ডিষ্ট্ৰিক্ট মটৰ শ্ৰমিক ফেডাৰেশ্যনে হুকিয়াই দিব বিচাৰিছে, কালি যদি ৰাতিপুৱা 12টা আগত যদি যোন ব্যক্তিয়ে তেখেতক বিনা কাৰণত মাৰিছে তেখেতে যদি আমাৰ ওচৰত আহি পিনি আলোচনা নকৰে, তথা আমি তেখেতৰ কোম্পানীটো আৰু তেখেতৰ যিমানখিনি কৰ্মচাৰী যোন ব্যক্তিয়ে মাৰিছে তেখেতক আমি প্ৰশাসনৰ জুৰি সহায় বিচাৰি তেখেতক আমি এৰেষ্ট কৰিব লগা বাধ্যতা হ'ব। লগত আছিলে নেকি যিটো ঘটনা হৈ গ'ল মাৰপিট হোৱা বুলি আছিলো বাৰু। কি হৈছিলে আপুনি কওকচোন। মাৰিছে বুলি শুনি মাৰাটো আমি দেখিছোঁ বাৰু, মাৰিছে তাৰপিছত ই পলাইছে, পলাৰ পিছত মালিক আহিছে, ইমানে জানো। আপুনি নিজ চকুৰে দেখিছে? নিজ চকুৰে দেখিছোঁ। আপোনাকো কিবা আঘাত কৰিছে নেকি? মোকো দিছিলে বাৰু। তো মই লগৰ এজনক বিষয়ে মানে ক'বলৈ যাওঁতে মোকো ঠেলি দিছিলে, ইমানে। আপুনি কি ক'ব? এতিয়া কি ক'ম নো, আমি নিজৰ চকুৰ লগতে দেখা নিচিনা হৈ গ'ল। এতিয়া যিটো বিজু কুমাৰ মহৰীকেইটা মানে এইটো আমাৰ দূৰৰ পৰা এজন ফকলেণ্ড ড্ৰাইভাৰ, ইয়াতে গাড়ী চলি আছোঁ, সেই মানে সিহঁতক কথা নাইকিয়া একো নাইকিয়াকৈ মানে মাৰপিট কৰি আছোঁ মানে হা। একো ড্ৰাইভাৰৰ একো গল্টি নাই, কিন্তু সিহঁতে মানে এইটো ইমান দূৰৰ মানুহটো এনেকৈ মাৰিব নালাগিছিলে। কিমান কথা দি বুজাই কৈ আছোঁ, এইটো নামানে মানে। তাৰ কাৰণে ইয়াক এনেকৈ মাৰি পিনি এতিয়া আমিও তাৰ লগতে ছাপোৰ্টত আছোঁ আৰু এতিয়া সেইটো কথা। মাৰ খাইছে, সি ইউপিৰ হয়, কি নাম আছিলে? প্ৰমোদ শৰ্মা। গতিকে সি ইমান দূৰৰ পৰা আমাৰ অসমলৈ নিজৰ ল'ৰা ছোৱালী মা দেউতা এৰি পিনি এটা কেইটকামান পইচা ইনকাম কৰিম বুলি আহিছে। সেই সময়ত যদি আমাৰ মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ বা আমাৰ শ্ৰমিক সকলোৱে তেনেকুৱা কোম্পানীত বা গাড়ী চলাই সুৰক্ষিত আছে না নাই, সেইটো আমি সদায় মটৰ শ্ৰমিক ইউনিয়নৰ ফালৰ পৰা আমি ইনফৰমেশ্যন লয়। এই হিচাপত আমি এতিয়া দেখিবলৈ পাইছোঁ যে আমাৰ গাড়ী চালকক এনেদৰে ব্যৱহাৰ কৰাটো আমি অল অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে কেতিয়াও তেনেকুৱা নিজৰ চকু দি চাই আমি ৰখি নাথাকোঁ। এইকাৰণে মই অসম চৰকাৰক, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক আৰু আমাৰ পুলিচ প্ৰশাসন DC ছাৰক মই অনুৰোধ জনাম, যোন ব্যক্তিয়ে আমাৰ মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ মানুহ তেনেকুৱা অত্যাচাৰ ব্যৱহাৰ কৰি পিনি মাৰিছে, তেখেতক আমাক 24 ঘণ্টা যদি এৰেষ্ট নকৰে, আমি ধেমাজি ডিষ্ট্ৰিক্টটো 24 গাড়ী বন্ধ ৰাখিব লগা আমি বাধ্যতা কৰিম। সেইকাৰণে মই অনুৰোধ জনাইছোঁ আসাম চৰকাৰ আৰু আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট DC ছাৰক মই অনুৰোধ জনাইছোঁ যে অতি সোনকালে সেইটো ব্যৱস্থাটো আমাক কৰি দিয়ে যেন। থেংক ইউ।